पूजा हो रही है, पार्टी हो रही है। तो hey what's up guys, welcome back to my YouTube channel. You watching me Jyotisman and my YouTube channel Jyotisman's World. তো আজি আহিছোঁ মই বালাজী মানে আহিছোঁ বৰ্তমান আৰু সন্ধিয়া যাম মেলাত। তো কটাবাৰীত মেলা আছে, তো ভাবিছোঁ ভিডিঅ' বনাওঁ, চাই থাকক, আপোনালোকে চাওক, ময়ো চাওঁ। তো মানে আজিকালি একদম মানে ডে টু ডে মানে ভিডিঅ' পষ্ট কৰোঁ। ডে টু ডে নহয়, মাজত এক বা দুই দিন গেপছ থাকি যায়। তো যি হওক মানে দি আছোঁ আৰু মানে মাজত বহুত গেপছ হৈ গৈছিল কাৰণ মানে এক্সাম আছিল আৰু কলেজ আছিল। তো ৱাহি তো এতিয়া ষ্টাৰ্ট দিছোঁ আৰু ডেইলি ব্লগ, ডেইলি ব্লগ আৰু। তো লেটছ ইনজয়। আৰু আমি এতিয়া আছোঁ বৰ্তমান এতিয়া বহি মানে ফিল্ডত বহি আছোঁ। চাওক চবফালে মানে চবফালে একদম পূৰা মানে কাপল আৰু একদম মানে কি ক'ব, সন্ধিয়া টাইমত আহাতে ই কাপল হাতত ধৰিব, সি কাপল হাতত ধৰিব, মানে ছিংগলবোৰৰ কাৰণে বহুত দুখ আৰু আমাৰ একদম কি ক'ম। আৰু মোৰ চুলিখিনি ইগন'ৰ কৰোঁ কাৰণ মোৰ ব্লগত মোৰ চুলি সদায় বেয়াই থাকে। চ' ৱাই গাইজ। তো আমি এতিয়া কাপল চাম নে কি কয়, তো আপোনালোকে চাওক কাপল, মই চাওঁ। ਹੰਬੋ ਟੱਕ ਵਿੱਚ ਗੇੜੀ ਸੁੱਤੀ ਹਾਲੀਵੁੱਡ ਜੀ ਦੇਸੀ ਮੁੰਡਿਆਂ ਦੇ ਸੋਹਣੇ ਬਾਲੀਵੁੱਡ ਮਿਊਜ਼ਿਕ ਦੀ ਵੇਵਾ ਨਾ ਭਾਲਦੇ ਕੋਫੇ ਵਗਾਉਣਾ ਵੀ ਆਉਂਦਾ ਤੇ ਲਿਰਿਕਸ ਹੈ ਚੰਗੇ ਜਿਹੜੇ ਚੱਲਦੇ ਸੀ ਕਿਸੇ ਤੋਂ ਨਾ ਠੱਲਦੇ ਸੀ ਉਹਨਾਂ ਦਾ ਬਣਾਉਂਦੇ ਆ ਕਲਾਉਨ ਮੁੰਡੇ ਬਰਾਉਨ ਮੁੰਡੇ ਆਹ ਦੇਸੀ ਜੇ ਗੀਤਾ ਟਰੈਪ ਜੀ ਬੀਟਾ ਸਿਰ ਕੱਢ ਦੇ ਸਪੀਕਰਾਂ 'ਚ ਵੱਜਦੇ ਬਰਾਉਨ ਮੁੰਡੇ ਆਹ ਦੇਸੀ ਜੇ ਗੀਤ ইয়াৰ বেচেৰা ডুব হৈছে চাগে। তো কি চাই আছা ঐ? কিয় ঐ কিয় এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিল এতিয়া আহি? কপল আৰে ভাই, কপল মেইন না কি কোৱা? মইতো নাই। চ' আহিছোঁ তো সেই গাজলত মই সৰু ছোৱালী মানে এনেকৈ লটকা দেখা পাওঁৱেই, মানে আমিও লটকিছিলোঁ যেতিয়া সৰুতে আহিছিলোঁ। তো এটা সিহঁতৰ দিনতে লটকাওক দে ভাইটিৰ লটকা, তোমালোকৰে দিন। চ' চাওক সন্ধিয়া আহিব পাৰে আপোনালোকে, ইয়াতে খোজ কাঢ়িব আহিব পাৰে। তো এইফালে মন্দিৰো আছে, পাৰ্ক টাইপে হৈ গৈছে। চাওক একদম পূৰা মানুহ বহি আছে। তো আহিব পাৰে, বহিব পাৰে, ঘূৰিব পাৰে, পূজা কৰিব পাৰে। চ' চব আৰু একদম পূৰা চব মানে চবেই আৰু। আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব, কাৰণ আপোনালোকে মোৰ ভিডিঅ' চাই কিনে ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব মেইন ইয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে? আৰু জানো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, হয়নে? তো ইয়াতে বালাজীত মানে কালাৰ কৰি আছে, মানে আগতে কালাৰ কৰিছিল তো অলপ ক'লা হৈ গৈছে কাৰণ ইয়াতে কাৰ্বনত ধূলা চোলা পৰি থাকে। তো চাই লওক কি মজা চিন বে। চাওক এইটো এনেকৈ কি কয়, এতিয়া সাপো আছে, পাঁচমুখীয়া সাপ। আৰু এই বালাজীৰ এইটোত কালাৰ কৰি আছে, কেনে বাঁহ বান্ধা আছে। তো ৰানিং কাম চলি আছে আৰু বাকীফালে সেয়ে আৰু কাম চাম কৰিছে, মানে কালাৰ চালাৰ কৰিছে আৰু ইফালে বাকীফালে চাওক কি হোৱাট চিনাৰী ব্ৰ'। চাওক আৰু বালাজীত মানে ইমান মানুহ আছে একদম পূৰা, ইফালে গাড়ী। তো চাওক মানে একদম পূৰা গাড়ী, ইফালেও গাড়ী আছে, মানে চবফালে একদম পূৰা গাড়ী, মানে কি ক'ব, একদম পূৰা ভিতৰত মানুহ বাহিৰত মানুহ একদম পূৰা, মানে আজি ইলেকশ্যন দিব দি ইয়াতে আহি আছে চাগে। চ' নাজানো আৰু এই বিহুৰ মানে ফটোশ্বুট, এই মাইনাটো প'জ দি আছে এইফালে, মানে ফটোশ্বুট হৈ আছে। চ' মই কৈছোঁ না ইয়াতে একদম পূৰা আপোনাৰ চব চলিব, ইয়াতে মন্দিৰ আছে, ফটোশ্বুট আছে, একদম পূৰা পাৰ্ক টাইপ, মানে একদম পূৰা বম প্লেচ ইয়াৰ। চাই লওক আৰে ভিউ চাওক না, কি মজা ভিউ একদম পূৰা। আৰু এইফালে গাড়ীয়ে চাওক, মানুহ মানে আজি একদম পূৰা প'জ দি ঐ। চ' আমাৰ এইবাৰ হিৰোই ফটো উঠব। চ' वही बहुत मनुष्य लग रहे हो, मत करो। ये बालाजी मंदिर है, ये मैं हूँ और यहाँ पर पार्टी हो रही है, पूजा हो रही है, पार्टी हो रही है, पार्टी हो रही है। पूजा हो रही है। আজিৰ ব্লগটো মানে একদম পূৰা মানে কিবা ইন'চেণ্ট টাইপ ব্লগ হৈ গৈছে, মানে চাওঁ এইখিনিলৈকে ইন'চেণ্ট আছে আৰু পিছত মই এতিয়া মেলাত যাম। তো চাওঁ এইখিনিলৈকে মানে কি হয়, চাওঁ বাকীখিনি, তাৰপিছত চাওঁ বাকীখিনি কি হয়। তো চাই থাকক, লেটছ চি। ভিডিঅ'টোৱে চাই থাকক আৰু এতিয়া বেলেগত নাযাব। চ' মানে ভাবিছিলোঁ আমি ইয়াত অলপ বহিম, কিন্তু মানে বহিব নোৱাৰি, ইমান মানে একদম পূৰা একদম পূৰা বহুত। চ' ভাবিলোঁ এটা ঘৰতে যাওঁ, ঘৰত এতিয়া মেলাত যাম বে, এটা মানে ফুৰিব যাওঁ এতিয়া অলপমান আৰু। তাৰপিছত চাওঁ আৰু ইমান মানে একদম পূৰা, তাতে অলপ মানে লাইটো নাই এতিয়া। চ' এই দেখিছে মানে একদম পূৰা। চ' বহুত কৈ আছোঁ চাগে, তো আৰু বুজি ল'ব আৰু আপোনালোকে।
মানে মই ব্লগ বনাম বুলি ভাবা নাছিলোঁ, ডাইৰেক্ট মানে মোবাইল ওলাইছোঁ আৰু মানে ষ্টাৰ্ট কৰি দিছোঁ। সেইটো কাৰণে এইটো প্ৰব্লেমটো হৈ আছে, মানে একো মানে প্লেন নাই, আইডিয়া নাই, মানে যি পাওঁ তাকে আৰু এই যি আহি আছে তো তাকে কৈ আছোঁ। সেইটো কাৰণে মানে অলপমান ইধাৰ উধাৰ হ'ব পাৰে আৰু। গাইজ আমি এতিয়া আহি পালোঁ মেলা, কিন্তু মানে আজি ইয়াত মানে মংগলবাৰে বজাৰো হয়, এখন ফিল্ড হয়। চ' সেইকাৰণে মানে এইফালে চবফালে বজাৰো আছে আৰু এইফালে মেলা, এইফালে মানে এই যে চাৰ্কি চ' সেয়াই। চ' আমি আহি পালোঁ এতিয়া মেলা, তো অলপ চাওঁ মেলাত কি কি আছে, কি কি নাই। যি দেখিছোঁ মানে বস্তুবিলাক সেনেকৈ আছে, মানুহ উঠাই নাই। চ' এইফালে আছে, তো সেইটো কাৰণে চাওঁ কি হয়। মানে বজাৰ ফালত মানুহ আছে, মেলা চাইডত মানে মানুহ বহুত কম, আৰু আজি ইলেকশ্যনো হয়, সেইকাৰণে মানুহো নাই বহুত। এনেদৰেই আমি মেলাৰ গেটেদি মেলাত এণ্ট্ৰি মাৰিলোঁ। আজি মানে মেলাৰ দ্বিতীয় দিন, তো সেইকাৰণে আজি মেলাত মানুহ বহুতেই কম। মাত্ৰ আমি আহিছোঁ মানে চাওঁ আৰু কেনেকুৱা কি চলি আছে, কিন্তু বাকী ইফালে মানে মানুহ বহুত কম। এইটো দেখিছে মানে সৰু বাচ্ছা যিটো জঁপিয়াই খেলে আৰু মানে সেইটোত চাওঁ মানুহেই নাই। আৰু মানুহ মানে আজি বহুতেই কম, চাওক বস্তুবিলাকত মানে মানুহেই নাই, খেলা বস্তুবিলাকত মানে সৰু বাচ্ছাবিলাক অহা নাই। আৰু চেৰকিত চাওক, চেৰকিত মানে আধাবোৰ চিট খালী আছে আজি, যিহেতুকে ছেকেণ্ড দিন, তো সেইকাৰণে মানুহবোৰ মানে বহুত কম। লাহে লাহে হ'ব মানুহ, যিহেতুকে মেলা আছে আৰু কেইদিনমান। তাৰপিছত আপোনালোকে আহিব পাৰে, ভিজিট কৰি যাব পাৰে, অলপমান মেলা চেলা চাই যাওক আৰু কৰোণাৰ পিছত। অ'কে, আৰু আজি ব্লগটো মই ইয়াতে শেষ কৰোঁ। মানে ব্লগটো মানে ভাবা নাছিলোঁ কি কৰোঁ কি নকৰোঁ, মানে জাষ্ট মোক লগতে কল কৰিছিল আৰু যে কৈছে যে মেলা আছে আৰু ফুৰি আহোঁ। চ' সেইকাৰণে মানে জাষ্ট মানে একোবাৰে ভবা নাই, মানে যি আহিছে তাকে বনাই আছোঁ আৰু। সেইকাৰণে যদি ভিডিঅ'টো অলপ ভাল পাইছে তো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে মোক ইনষ্টাত ফ'ল' কৰে তো ফ'ল' কৰিব। আপোনালোকে ফ'ল' নকৰে, ভিজিট কৰে কিন্তু ফ'ল' নকৰে ন, চালাক আছে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নতুন হয়। তো বাই বাই।